ঐ তোৰ ভাত ৰন্ধা হৈছেনে নাই? ৰাতিপুৱাৰ পৰা তই কি কাম কৰিলি কচোন? ভাতকেইটা বনাওঁতে তোৰ ইমান সময় লাগে। মা, মই দেখোন ৰাতিপুৱাৰ পৰা ঘৰৰ সকলো কামেই কৰিলোঁ, কেৱল ভাতকেইটা বনাবলৈহে বাকী আছিল। এতিয়া তাকো বনালোঁ। ভাত বাঢ়িছে, খোৱাহি আহা। ঘৰ সাৰা, চোতাল সাৰা, গোবৰ পেলোৱা, তাৰ পাছত আকৌ বাচনবোৰ ধুই ভাতকেইটা বনাইছ। বাকী কি কাম কৰিছনো? কাপোৰবোৰ দেখোন এতিয়াও ধুবলৈকে বাকী আছে। তই যদি ইমান কামেই কৰিলি, তেনেহ'লে কালিয়ে উলিয়াই থোৱা সেই লেতেৰা কাপোৰবোৰ আজিও ধোৱা নাই যে, সেইবোৰ কোনে ধুব? তোৰ মৰা মায়ে আহি ধুবহি নেকি? মা, তুমিনো মোক মৰা মাৰ কথা কেলেই কৈ থাকা? মই তোমাকে নিজৰ মা বুলি ভাবোঁ। তুমিয়ে মোৰ নিজৰ মা। মৰা মাৰ কথা নকবাচোন। আৰু কাপোৰবোৰ মই ধুই দিমগৈ। একদম চুপ চুপ বুলিছোঁ নহয়। তই মোক মা বুলি কেতিয়াও নামাতিবি। মোৰ এজনী ছোৱালী, আৰু সেইজনী হৈছে পৰী। তই মোৰ ছোৱালী নহয়, বুজিছ? তোৰ মাৰে কেতিয়াবাই ঢুকাল। মই কেৱল তোৰ মাহী মাৰে, বুজিছ? মোক তই মা মা কৈ মাতি নাথাকিবি, মাহীমা বুলি কৈ মাতিবি, বুজিছ? হ'ব মাহীমা। মাহীমা, তোমালোকৰ ভাত মই সেজা কৰিছিলোঁৱেই। মাত দিওঁগৈ বুলিয়ে ভাবিছিলোঁ। তোমালোকে আহিলে যেতিয়া আৰু বহিবলৈ খাই লোৱা ভাতকেইটা। মাজনী, গৰমে গৰমে ভাতকেইটা খাই লওঁ। তই এটা যেতিয়া ভাত নাখাওঁ কাৰণে তাইক মই বিধে বিধে ৰান্ধিবলৈ কৈছোঁ, আৰু ৰান্ধিছেও। ধুনীয়াকৈ গোটেইকেইটা ভাত খাবি। ভালেই কৰিলা মা, জুতি বনাবলৈ দিছা, ভালেই কৰিছা। মোৰ যে এটা জুতি ভাতেই গিলা নাযায়। ইজনী কেনেকৈ পিঁয়াজ এটা লৈ গোটেই ভাতখিনি খাই দিয়ে তাইহে জানে। মই তোৰ কথা জানো নহয় মাজনী, এটা জুতিয়ে যে ভাত গিলা নাযায় সেইটো কথা মই জানো। সেইকাৰণেতো তাইক মই বিধে বিধে ৰান্ধিবলৈ কৈছোঁ। আৰু এইজনী হৈছে এক নম্বৰ শকুৱানী। তাইক পিঁয়াজ এডোখৰ দিলেও তাই গোটেইকেইটা ভাত খাই দিব। তাইৰ লগত ইমান জুতি বুটিৰ কথা নাই, বুজিছ? দিয়া ভাতকেইটা খাই লওঁ সোনকালে। ঐ, পানী ক'ত? পানী আনি দিব লাগে বুলি নাজানো? ভাতকেইটা দিলেই হ'ব। ৰ'বা মাহীমা, মই আনিছোঁ পানী। মাহীমা, মই মানে কথা এটা ভাবিছিলোঁ। তোমালোকে ভাত খাওঁতে ময়ো একেলগে খাই লওঁ নেকি? ভাতকেইটা খাই লৈ কাপোৰখিনি ধুমগৈ বুলি ভাবিছিলোঁ। কালি ৰাতিও ভাতকেইটা ভালদৰে খাব নাপালোঁ। মোৰ কাৰণে ভাতেই নাছিল। এতিয়া বৰকৈ ভোক লাগিছে। ভাতকেইটা যদি খাবলৈ পোৱা হয় ভাল লাগিল হয় গাটো। তাৰ পাছত কাম কৰিব পাৰিলোঁ হয়। তোক মোৰ লগত বহাই লৈ ভাত খুৱাবলৈ মোৰ গৰজ পৰিছে। ৰাক্ষসী কৰবাৰ আমাৰ ভাত বহা দেখি তোৰ জিভাখন একেবাৰে ৰোৱাই নাই। খাওঁ খাওঁ লাগিছে। এইবোৰ যে ভাজি তৰকাৰী বনাইছ, দেউতাৰলৈ এটা সিজা কৰি থৈছনে নাই? আৰু দেউতাৰলৈ থোৱাৰ বাহিৰে, আমাক দিয়াৰ বাহিৰে আৰু আছে নেকি? দেউতাৰলৈ সেজা এটা কৰি থৈছোঁ মাহীমা, আৰু মোৰ কাৰণে অকণ অকণ ৰাখিছোঁ। বেছিকৈ ৰন্ধা নাই নহয়। তুমি আকৌ বেছিকৈ ৰান্ধিলে গালি পাৰা, পেলনি গ'লেও গালি পাৰা। সেইকাৰণে অকণমানহে ৰান্ধিছোঁ। দেউতাৰলৈ যি সেজা কৰি থৈছ সেইখিনি থাকক। তোৰ কাৰণে যি থৈছ সেইখিনি লৈ আহ। আমি এইখিনি খালেই নহ'ব নহয়। ঘপককৈ অকণমান দৰকাৰ হ'লে ক'ৰ পৰা ল'ম? সেইকাৰণে তোৰখিনি লৈ আহ। কিন্তু মাহীমা, মই কি খাম আকৌ? তই কি খাওঁ কি নাখাওঁ সেইটো মই কি জানো? সেইটো তইহে জানিবি। তই কি খাই থাক? তোৰ কথা চিন্তা কৰি আমি কি এতিয়া নোখোৱাকৈ থাকিম নেকি? নে আধা পেটীয়াকৈ খাম? আমাৰ গাত ভুল নাই নহয়, সেইটো তোৰ গাতহে ভুল। তই কমকৈ ৰান্ধিছ। কিন্তু মাহীমা, বেছিকৈ ৰান্ধিলেও দেখোন তুমি গালি পাৰা। সেইকাৰণেহে মই জোখত ৰান্ধিছোঁ। পেলনি নিয়াকৈ ৰান্ধিলেতো তোক গালি পাৰিমেই আকৌ। এতিয়া মই সেইবোৰ নাজানো। তোৰ কাৰণে যি থৈছ সেইখিনি লৈ আহ, গোটেইখিনি লৈ আহ। ঠিক আছে মাহীমা। তাইক মই মোৰ ছোৱালীজনীৰ দৰে সমানে সমানে ভাগ দি খাবলৈ দিম। তাই ইমান কথা পাইছে। কিবা এটা জুতি লৈ ভাতকেইটা ভৰালেই হ'ল। কিহৰ ইমান জুতি পুতি লাগি থাকে তাইক? মা, তুমি সেইজনীক ইমান গালি পাৰি থাকা, খোৱা বোৱাটো ইমান কষ্ট দিয়া, তথাপিতো দেখিছানে তাইৰ চেহেৰাটো দেখিছা? দিনক দিনে একেবাৰে ফুলিহে গৈছে। তাকেইতো মই চিন্তা কৰি আছোঁ। কিবা এটা কৰিব লাগিব। এইজনীক আৰু শাস্তি দিব লাগিব। বহুত কষ্ট দিব লাগিব এইক। যেনেকৈহে ফুলিবলৈ ধৰিছে, ক'ৰবাত ধনী ঘৰৰ ল'ৰা পালে আমাক গো মাৰি গুচি যাবগৈ। মোৰ ছোৱালীজনীক ধনী ঘৰৰ ল'ৰালে বিয়া নিদি তাইক দিম নেকি? এইটো কথা কেতিয়াও হ'ব নোৱাৰে। তাইক বহুত কষ্ট দিম। বাবা, তোৰ চাকৰিও হ'ল, ঘৰো হ'ল। এতিয়া বিয়াখন পাতিব লাগে। তোৰ কথা আমি আৰু ইমান দিন শুনি থাকিলোঁ। এতিয়া নুশুনো। এতিয়া আমি আমাৰ মতে বোৱাৰী চাবলৈ আৰম্ভ কৰিছোঁ। আৰু তই আমাৰ কথা শুনি বিয়াখন পাতিবই লাগিব। বোৱাৰীজনী আমাৰ মতে চাই আনিম নে তই কাৰোবাক পচন্দ কৰি থৈছ? ইমান দিনৰ পৰা তোক সেই একেটা কথাকে সুধি আহিছোঁ। তই যদি কাৰোবাক পচন্দ কৰি থৈছ কৈ দে, আমি সেইমতে আনিম ছোৱালী। আমাৰ ঘৰত ধন টকা পইচাৰ একোৰে অভাৱ নাই। আমাক কেৱল ছোৱালী এজনী লাগে আমাৰ ঘৰ বোৱাৰী কৰিবলৈ। মা, মই ইমান দিনে এইটো বিষয়ক আওকাণ কৰি আছিলোঁ। কিন্তু যোৱাকালি যেতিয়া মই ৰূপহী গাঁৱলৈ গ'লোঁ আৰু তাত এজনী ছোৱালী লগ পালোঁ। ছোৱালীজনী সঁচাকৈ বহুত সহজ সৰল আৰু বহুত ভাল মা। সেই ছোৱালীজনীক যদি মই আমাৰ ঘৰ বোৱাৰী কৰোঁ, তেনেহ'লে আমাৰ ঘৰখন বৰ ধুনীয়াকৈ ধৰি ৰাখিব পাৰিব। আৰু তোমালোকেও বোৱাৰীৰ পৰা কেতিয়াও দুখ নোপোৱা। ৰূপহী গাঁও ন? ৰূপহী গাঁও, ঠিক আছে। মই এতিয়াই মানুহ লগাই সেইজনী কোন ছোৱালী খবৰ কৰোঁ। বাবা, তোৰ সুখটোতকৈ আমাৰ কাৰণে একো ডাঙৰ নহয়। তই য'তেই সুখী, আমিও ততেই সুখী। মা, তোমালোকে যদি সঁচাকৈ মোৰ বিয়াখন হোৱাটো বিচাৰিছা, তেনেহ'লে ৰূপহী গাঁৱৰ সেই ছোৱালীজনীৰ ওচৰলৈকে যোৱা। সেই ছোৱালীজনীৰ লগত যদি মোৰ বিয়াখন ঠিক কৰিব পাৰা, তেনেহ'লে মই বিয়া কৰাম। আৰু নহ'লে মই গোটেই জীৱনটো কাকোৱে বিয়া নকৰাওঁ। তই একো চিন্তা নকৰিবি বাবা। মই এতিয়াই সেই ছোৱালীজনীৰ খবৰ কৰিম। আৰু আমাৰ ঘৰ বোৱাৰী সেই ছোৱালীজনীয়ে হ'ব, বেলেগ কোনো নহয়।
ঠিক আছে তেনেহ'লে মই এতিয়া অফিচলৈ যাওঁ। যা যা বাবা, তই ভালদৰে কামত মন দে, বাকীখিনি মই চম্ভালিম, যা। হে ভগৱান, ইমান ছোৱালী বিচৰাৰ পাছত মোৰ ল'ৰাটোৰ যে এজনী ছোৱালী পচন্দ কৰাই দিছে, আপোনাক বহুত বহুত ধন্যবাদ। সেই ছোৱালীজনী যোনেই নহওক যিয়েই নহওক কিয়, সেই ছোৱালীজনীকেই আমাৰ ঘৰ বোৱাৰী কৰাম, কাৰণ মোৰ ল'ৰাটোৱে বেয়া ছোৱালী কেতিয়াও পচন্দ নকৰে। সেই ছোৱালীজনীৰ গাত নিশ্চয় কিবা এটা ভাল গুণ থাকিব লাগিব, সেইকাৰণে হাজাৰজনী ছোৱালীৰ মাজত মোৰ ল'ৰাটোৱে সেই ছোৱালীজনীকে বিচাৰি লৈছে। আমাৰ ঘৰ বোৱাৰী ৰূপহী গাঁৱৰ সেই ছোৱালীজনীয়ে হ'ব, বেলেগ কোনো নহয়। গহীন, গহীন, বোলো ঘৰত আছনে নাই? ভাল খবৰ আনিছো, ক'ত আছ? জল্দি জল্দি ওলাই আহ, ভাল খবৰ আছে তহঁতৰ কাৰণে। অঁ ককাইদেউ, কি ভাল খবৰ আনিলেনো আপুনি? পিছে ঘৰত এওঁ নাই নহয়, মোৰ আগতে কওক। তাৰমানে গহীন ঘৰত নাই? নাই ককাইদেউ। হেৰি, তোমালোকৰ ছোৱালীজনী মোৰ ভতিজাই পচন্দ কৰিছে। সি সেইদিনাখন আমাৰ ঘৰলৈ আহিছিল আৰু তাৰ পাছত তোমাৰ ছোৱালীজনীক দেখিলে। তেতিয়াৰ পৰা সি ঘৰত এটা কথাই কৈছে, তোমাৰ ছোৱালীজনীকেই বোলে সি বিয়া কৰাব। যদি তোমাৰ ছোৱালীজনীক নাপায় তেনেহ'লে বোলে সি এই পৃথিৱীৰ কাকোৱে বিয়া নকৰে। এতিয়া কম ডাঙৰ সমস্যা হ'লনে? মই আকৌ কথাটো গম পাই ধুমাধুমকৈ আহিছোঁ খবৰটো দিবলৈ। তেওঁলোক বোলে তোমালোকৰ ঘৰলৈ আহিব আজি। অঁ ককাইদেউ, আপুনি দেখোন বৰ ভাল খবৰ লৈ আহিছে। হেৰি নহয়, আপোনাৰ ভতিজা মানে অলপ দিনৰ আগত যে চাকৰি পাইছিল, সেই ল'ৰাটোৰ কথা কৈছে? তাৰ কথাই কৈছোঁ। সি অলপ দিনৰ আগতে নেভিত চাকৰি পাইছে নহয়। দেউতাকৰো চাকৰি, তাৰো চাকৰি, ঘৰখনত আৰু খাওঁতা বুলিবলৈ মাকে বোলে অকলে অকলে থাকি বৰ অশান্তি পায়। সেইকাৰণে সিহঁতৰ ঘৰত এতিয়া বোৱাৰী এজনী খুব প্ৰয়োজন। মাকে কৈছে অকল ছোৱালীজনী দিলেই হ'ব, লগত সা সম্পত্তি একো নালাগে তেওঁলোকক। তেওঁলোকে কেৱল ঘৰ ধৰা ভাল ছোৱালী এজনী বিচাৰি ফুৰিছে। হয় নেকি ককাইদেউ? এইটো আপুনি কম ভাল খবৰ আনিলেনে আমাৰ কাৰণে? বলক বলক, আপোনাক আজি মই চাহ একাপ নোখোৱাকৈ কেতিয়াও নপঠাওঁ। চাহ পিছে পৰেও খাম দিয়া, আগতে সম্পৰ্কটো হৈ লওকচোন, পাছত হ'লেও চাহ খাবলৈ পাৰিম। দেখিছে ককাইদেউ, মোৰ ছোৱালীজনীৰ ভাগ্যখন কিমান ভাল। আমিতো আপোনাৰ ভতিজাক চিনিও নাপাওঁ, কিন্তু আপোনাৰ ভতিজাক আৰু মোৰ ছোৱালীজনীক ভগৱানে ক'ত কেনেকৈ মিলাই দিলে দেখিলে? হয় দিয়া, জন্ম মৃত্যু বিবাহ এইবোৰ সকলো তেৰাৰ হাতত। তেওঁ যেনেকৈ বিচাৰে তেনেকৈ হয়, বুজিছা? তেওঁলোক তোমালোকৰ ঘৰলৈ আবেলিকৈ আহিব বোলে। ছোৱালীজনীক ঘৰতে থাকিবলৈ ক'বা, অকণমান ভালদৰে সাজি কাচি থাকিবলৈ ক'বা। অঁ ককাইদেউ, হ'ব দিয়ক। মই তেনেহ'লে গৈ থাকোঁ আৰু এতিয়া আৰু মই নাহোঁ, একেবাৰে বিয়াতহে আহিম। কেলৈ নাহিব ককাইদেউ? এওঁ অহাৰ পাছত আপুনি আকৌ এবাৰ আহিব। আপুনিয়ে এতিয়া মেইন মানুহ, আপুনিয়ে যদি পিছে কেনেকৈ হ'ব? হ'ব, একো চিন্তা কৰিব নালাগে, সকলো তেনেকৈ হৈ যাব। ঐ কুলক্ষণী, তই এনেকৈ চৌকাগুৰিত বহি বহিয়ে মৰ, বুজিছ? মোৰ ছোৱালীজনীৰ ভাগ্য খুলিল। মোৰ ছোৱালীজনীক নেভি ল'ৰাই চাবলৈ আহিছে, নেভি ল'ৰাই বিয়া কৰাব। নেভি ল'ৰা কি মানে মাহীমা? মই একো বুজি পোৱা নাই। আই মানুহৰ কথা কৈছোঁ, তাইক নেভি ল'ৰা এটাই আবেলি সময়ত চাবলৈ আহিব। তাইক বোলে ক'ৰবাত দেখি বৰকৈ পচন্দ কৰিছে, এতিয়া তাইকে বিয়া কৰাম বুলি জেদ ধৰিছে। সেইকাৰণে মাক বাপেকে ছোৱালীজনী চাবলৈ আহিব ভাটিবেলা সময়ত। তই আলহী আগত মোক মা বুলি মাতিবি, মাহীমা বুলি নামাতিবি। আৰু তেওঁলোকে ভাত পানী নাখায়, চাহ জলপান খাব। কি আছে ঘৰত? তই যাচোন খাওঁতকৈ দোকানৰ পৰা আগৈ। হয় নেকি মাহীমা? ভণ্টিৰ ভাগ্যখন ইমান ভাল। তাইৰ খবৰটো শুনি মোৰ বৰ ভাল লাগিছে। তাই সুখ হ'লে মই ভালেই পাওঁ, তাই সুখত থাকক। কিন্তু মাহীমা, মই এতিয়া দোকানলৈ যাব নোৱাৰিম। মই যোৱাকালি ৰাতিয়ে খোৱা ভাত, এতিয়ালৈকে একো এটা খাবলৈ পোৱা নাই। মূৰটো বৰকৈ ঘূৰাই আছে। তই দোকানলৈ নগ'লে কোন দোকানলৈ যাব? মোৰ ছোৱালীজনীক দোকানলৈ পঠাম নেকি মানুহৰ মুখ লাগিবলৈ? মোৰ তোৰ ওপৰতো সন্দেহ হৈ আছে। তোৰে মুখ লাগে নেকি তাৰো ঠিক নাই। মোৰ আকৌ তাইৰ ওপৰত কেলৈ মুখ লাগিব? মই তাইক ভাল পাওঁ, নিজৰ ভণ্টিৰ দৰে ভাবোঁ। তাই ভাল হ'লে মোৰ ভালহে লাগে। হ'ব, তোৰ এই ভাল পোৱা তোৰ লগতে ৰাখ। মাহীমাকৰ সন্তানক কেতিয়াও কোনো ভাল পাব নোৱাৰে। যা, খাওঁতকৈ গৈ দোকানৰ পৰা বস্তুখিনি লৈ আহিকৈ। মিঠা দৈ টেমা এটাও লৈ আহিবি, তেওঁলোকে ভাত নাখায় যেতিয়া আৰু জলপানকে খুৱাব লাগিব। কিন্তু মাহীমা, মোৰ মূৰটো যে বৰকৈ ঘূৰাই আছে। তই নমৰ দে, যাব পাৰিবি। তই যদি মৰা হয় ইমান দিনে মৰিলিয়ে হয়। মাৰৰ মূৰটো খাই ইমান দিন কেতিয়াও জীয়াই নাথাকিলি হয়। যা, খাওঁতকৈ আগৈ দোকানৰ পৰা। দিয়ক মাহীমা, পইচা দিয়ক, দোকানলৈ যাওঁ। ৰবি, আনি আছোঁ। আপোনালোকৰ আহোঁতে একো অসুবিধা হোৱা নাইতো? ভালে পালেহি? নাই দিয়ক বিয়নী, একো অসুবিধা হোৱা নাই। প্ৰথমতে ঘৰটো বিচাৰোঁতে অকণমান সমস্যা হৈছিল, তাৰ পাছত আৰু একো সমস্যা হোৱা নাই। হওক দিয়ক। আপোনালোকে যে চহৰৰ পৰা আমাৰ ঘৰখন বিচাৰি ইমান ঘুকুত গাঁওখনলৈ আহিছে, সেইটো কথাই বৰ ভাল লাগিছে। আপোনালোকৰ ছোৱালী যেতিয়া আমাৰ ঘৰ বোৱাৰী কৰিমেই, এতিয়া আৰু বিয়নী বুলি মাতিব পাৰি নহয় জানো? আপোনালোকে যি ভাল দেখে আৰু। তেতিয়াহ'লে বিয়নী, ছোৱালীজনীক সোনকালে মাতক। আমি বেছি দেৰি কৰি নাথাকোঁ, পোহৰে ঘৰ পাবগৈ লাগিব। হয় নেকি? তেনেহ'লে আগতীয়াকৈ ছোৱালীজনীকে চাই লওক, তাৰ পাছত খোৱা বোৱা হ'ব বাৰু। যিটো কামত আহিছোঁ সেইটো কামকে আগতে কৰি লওঁ বিয়নী। যাওক, আপুনি প্ৰথমতে ছোৱালীজনীকহে আনক, তাৰ পাছত কি হয় হ'ব আৰু। ঠিক আছে বিয়নী।
বিয়নী এইজনীয়ে মোৰ ছোৱালী। নমস্কাৰ। অঁ, আপোনাৰ ছোৱালীজনী দেখোন খুব ধুনীয়া। মই আকৌ ভাবিছিলোঁ গাঁৱৰ ছোৱালী গাঁৱলীয়া ভূত হ'ব চাগৈ, কিন্তু আপোনাৰ ছোৱালীজনী দেখোন বেষ্ট মডেল। মা, এওঁ সেইজনী নহয়। মানে? মই যাৰ কথা কৈছিলোঁ সেই ছোৱালীজনী এইজনী ছোৱালী নহয়। মই যাক পচন্দ কৰিছিলোঁ এওঁলোকৰ ঘৰ ডাঙৰ ছোৱালীজনী, তেওঁক মাতিবলৈ দিয়া। বিয়নী, মানে কথাটো হ'ল আপোনাৰ সৰু ছোৱালীজনীও বৰ ধুনীয়া, বৰ মৰম লাগে, কিন্তু আমি যাৰ কথা কৈছিলোঁ সেই ছোৱালীজনী এইজনী নহয়, আপোনাৰ ডাঙৰ ছোৱালীজনী, আপোনাৰ সৰু ছোৱালীজনী নহয়। আপুনি যদি বেয়া নাপায় আপোনাৰ ডাঙৰ ছোৱালীজনীক মাতক। এইবোৰ আপোনালোকে কি কথা কৈছে? মোৰ এজনীয়ে ছোৱালী আৰু এইজনীয়ে, মোৰ কোনো দুজনী ছোৱালী নাই নহয়। মা, ভিতৰত চাহ জলপান সকলো ৰেডি হ'ল, আলহীক ভিতৰলৈকে মাতা। তুমি আপুনি ইয়াত কেনেকৈ? অঁ, তাৰমানে আপুনিয়ে মোৰ ভণ্টিক চাবলৈ আহিছে। অ' মা, এই মানুহজন বহুত ভাল। এই মানুহজনৰ লগত মোৰ ভণ্টি বিয়া হ'লে তাই কেতিয়াও দুখ নাপায়। তই কেনেকৈ এওঁক চিনি পালি? আৰু তোক মই কি কৈছিলোঁ? আলহী আগলৈ নাহিবলৈ কৈছিলোঁ নে নাই? মই এওঁক চিনি পাওঁ মা। সেইদিনাখন ৰাস্তাত মই দোকানলৈ গৈ থাকোঁতে বদমাছ ল'ৰাকেইটামানে মোৰ লগত অভদ্ৰামি কৰিছিল, আৰু তেতিয়া এওঁ সিহঁতৰ পৰা মোক বচাইছিল। আৰু মই ভিতৰত চাহ জলপান ৰেডি কৰি ইমান সময়ৰ পৰা ৰখি আছোঁ, তুমি ভিতৰলৈকে নোযোৱা। সেইকাৰণেহে মই ওলাই আহিব লগা হ'ল। সেইবোৰ আকৌ ঠাণ্ডা হ'লে আলহীয়ে খাই ভাল নাপাব নহয়। পাছত বোলো কথা পাতিব, আগতীয়াকৈ বোলো চাহখিনি খাই লওক, সেইকাৰণেহে মাতিবলৈ আহিলোঁ। কুলক্ষণি ক'ৰবাৰ মাৰৰ মুখ খাইটি তই জীৱনত চিধা নহবি। বিয়নী, আপুনি ছোৱালীজনীক কেলৈ তেনেকৈ কৈছে? আপুনি তাইক তেনেকৈ গালি নাপাৰিব। আপুনি একো নাজানে বিয়নী, এইজনী মস্ত অভদ্ৰনী। মই যিটো নকৰিবলৈ ক'ম তাই সদায় সেইটোকে কৰিব। হ'ব দিয়ক মা, মই আপোনালোকৰ ঘৰৰ কথা সকলো গম পাইছোঁ। মই তেওঁক দেখাৰ পিছদিনাখনেই তেওঁৰ সকলো ডিটেইলছে উলিয়াইছোঁ। আপুনি যে তেওঁৰ মাহী মাক, মই সেইটো কথা বুজিবলৈ বাকী নাই। তেতিয়াহ'লে আপোনালোকে কি কৰিম বুলি ভাবিছে? কি কৰিম মানে কি আৰু, আপোনাৰ এয়া অত্যাচাৰত মই তাইক এনেকৈ বলি হৈ থাকিবলৈ দিব নোৱাৰোঁ। আমাৰ সন্মুখতে আপুনি তাইক কিমান বেয়া ব্যৱহাৰ কৰিছে। আমি নথকা হ'লে চাগৈ আপুনি তাইক মাৰ ধৰ কৰিলে হয়। সেইকাৰণে তাইক আমি এতিয়াই আমাৰ ঘৰলৈ লৈ যামগৈ। কি? অঁ বিয়নী, আপোনালোকে একো দিব নালাগে তাইৰ লগত, কেৱল আমাক ছোৱালীজনী দিয়ক। আমাৰ ঘৰতে বিয়াখন পাতিম, আপোনালোকে গৈ তাইক মুঠতে বিয়াখনহে দিবগৈ, বাকী একো দিব নালাগে। ব'লা মাজনী, তুমিও আমাৰ লগতে আমাৰ ঘৰলৈ ওলোৱা। কিন্তু বুলি একো কথা নাই। মই তোমাৰ কথা সকলো গম পাইছোঁ। তোমাক এইখন ঘৰত কোনেও মৰম নকৰে, কোনেও ছাপোৰ্ট নকৰে। তুমি ইয়াত আৰু থাকিব নালাগে, আৰু এইখন ঘৰৰ পৰা তুমি ফুটা কৰি এটাও ল'ব নালাগে। মই তোমাক সকলো দিম। ব'লা, তুমি আমাৰ লগত ব'লা, ওলোৱা। কোৱা, তুমি সকলোৱে আগত কোৱা, তুমি মোৰ লগত বিয়া হ'বানে? মোৰ লগত যদি বিয়া হ'বলৈ মন আছে তেনেহ'লে ব'লা, মোৰ লগত ব'লা। ব'লক, মই আপোনাৰ লগত যাবলৈ সাজু আছোঁ। তেনেহ'লে আৰু এতিয়া ইয়াত এনেকৈ সময় নষ্ট কৰি থাকিব নালাগে আৰু। ব'লা আমি ঘৰলৈ যাওঁ। ব'লা। অঁ ব'লক।